ফ্ৰেণ্ড সকলোকে মই শিকাই আপোনালোকক মোৰ চেনেললৈ জনাইছোঁ স্বাগতম। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ। আজি এতিয়া দিনৰ 12টা বাজি গ'ল, খাই বৈ আজৰি হৈ এতিয়া কিনো কৰোঁ বুলি ভাবি মই আজি চাদৰ এখনৰ ৰিবন চিলাই কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, মইনো কেনেকৈ কৰোঁ তাকে। ঠিক আছে, মোৰ চাদৰখন চকলেট কালাৰৰ মই লৈছোঁ আৰু চকলেট কালাৰ লগত মিলাই মই এই সেউজীয়া কালাৰৰ ৰিবন আৰু বগা কালাৰৰ ৰিবন এই দুটা লৈছোঁ। কেনেকুৱা লাগে নাজানো। ঠিক আছে, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এয়া মই চাদৰখনত ফুলপাহ আঁকি ল'লোঁ। ফুলপাহ এনেকৈ চাৰ্কুল কৰি মই আঁকি লৈছোঁ। কৰাৰ পিছত আপোনালোকক মই দেখুৱাই আছোঁ কেনেকুৱা লাগে। ঠিক আছে, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। তাৰপিছত এইয়া দেখিছেনে বাৰু, কঁঠাল লাগিছে, টিকলো কঁঠাল। চাই যে ইমান ভাল লাগিছে নহয়, সেইকাৰণে মই ভিডিঅ'ই বনাই দিলোঁ আৰু। ইয়াতে কঁঠাল, এইয়া সৰু সৰু কঁঠাল লাগিছে। কঁঠাল এজোপা গছ এনেকৈ ওচৰতে আছে, একদম মই মানে চুব পৰিয়াকৈ আৰু। এয়া ডাঙৰ হ'লে ছিঙি খাব পাৰিম মনে মনে। এইয়া ঠিক আছে, আপোনালোকে মোৰ ব্লগটো চাই থাকিব। এপাক চেষ্টা কৰিলোঁ, আগতে মই এইটো চিলাই কেতিয়াও কৰা নাই, আজি ফাৰ্ষ্ট টাইম কৰিলোঁ এপাক। কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে সকলোৱে। ঠিক আছে, আকৌ কৰাৰ পিছত মই দেখুৱাই আছোঁ। হৈ গ'ল। এয়া এটা পিছফালে মই গাঁঠিটো লগাই দিম। এয়া তিনিটা মোৰ হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে জনাব, ক'বচোন কমেণ্ট কৰি। এয়া মোৰ ভাগৰ ফুল কিপা কৰি ইতিমধ্যে হৈ গৈছে। এতিয়া মই ডাল আৰু পাত কৰিবলৈ আছে। মই এই ডালকেইডাল কৰিবৰ কাৰণে মই এংকৰ গুলি লৈ মই ডালখিনি কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, কেনেকুৱা লাগে। ডালত মই এনেকৈ চেন চিলাই কৰি হৈ গ'ল। এতিয়া মই আকৌ পাতকেইখিলা আকৌ ৰিবনৰ সহায়েৰে মই আকৌ পাতকেইখিলা এনেকৈ কৰিছোঁ। এপাক দেখাই দিছোঁ। এয়া মোৰ পাতখিলা হৈ গ'ল। সেয়া মই এনেকৈ পাতখিলা কৰি লৈছোঁ। 1 2 3। এয়া মোৰ ফুলপাহ কৰি ইতিমধ্যে ৰেডি হৈ গৈছে। সকলোৱে ক'বচোন কেনেকুৱা লাগিছে মোৰ ফুলপাহ চাদৰৰ। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, আজিলৈ মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।